সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰত্যেক বছৰে সীমিতভাৱে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক আভ্যন্তৰীণ পঢ়াৰ খৰচ বহন কৰি আহিছে ছাত্ৰ সন্থাই। এইবাৰো সাপেখাতীৰ ধৰমপথাৰ বিশেষভাৱে সক্ষম তথা উদীয়মান কণ্ঠশিল্পী সনাতন গগৈক আৰ্থিক সকাহ প্ৰদান কৰে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই। সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বৰ্ষতে আমি একোগোৰে ছাত্ৰ বা ছাত্ৰীক যিসকল ছাত্ৰ ছাত্ৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ সেই ছাত্ৰ বা ছাত্ৰীজনক আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে আমি এককালীনভাৱে হ'লেও আমি আভ্যন্তৰীণ পঢ়াৰ খৰচ বহন কৰোঁ। এই বৰ্ষতো আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই হাওফৰ গাঁৱৰ সনাতন গগৈ তেখেত এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি আৰু তেখেতে গুৱাহাটীৰ এখন মহাবিদ্যালয় অধ্যয়নৰত কৰি আছে আৰু তেখেতক এই বৰ্ষত আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই এবছৰৰ বাবে পঢ়াৰ আভ্যন্তৰীণ খৰচ আমি প্ৰদান কৰিছোঁ আজি মুখ্য কাৰ্যালয়তে। অনাগত দিনত তেখেতক আমি যি এবছৰ আছে সেই এবছৰ আমি পঢ়া আভ্যন্তৰীণ খৰচ আমি তেখেতক প্ৰদান কৰিম বুলি তেখেতক আগত আমি প্ৰতিজ্ঞা কৰিম। মৌচুমী জীৱন নদী পাৰে হয়, মৌচুমী তোমাৰে ঐ মৰমবোৰ, মৌচুমী নাপা যদি সঁচাকৈ সপোন ভাঙি থৈ মোৰ মৰম কাঢ়ি লৈ নাযাবা দেই মোক এৰি বহু দূৰলৈ।